হাই গাইজ, কি খবৰ? মই ভালে আছোঁ, আশা কৰোঁ আপোনালোকে ভালে আছে। মোৰ নতুন এটা ৰেচিপিলৈ স্বাগতম জনালোঁ। এয়া দেখিছে কচু ফুল আৰু কচু ধুনীয়াকৈ ধুই কলপাত এখনত ধুনীয়াকৈ থৈ লৈছে। এয়া হ'ল আমাৰ আইতাৰ ৰেচিপি। বৰ ধুনীয়া আৰু ইজি ৰেচিপি, আপোনালোকে নিজেই ঘৰত বনাব পাৰে। তাৰপিছত সোৱাদ অনুসৰি নিমখ অকণমান দিছে। তাৰপিছতে খুন্দি থোৱা কেঁচা হালধি, আদা, নহৰু, ভোট জলকীয়া এটা আৰু 2টা পিঁয়াজ কুটি থোৱা আছে। দেখিছে ইয়াৰ ওপৰতে দি দিছে। তাৰপাছতে দিব এই গোটেইখিনি দিলে। তাৰপিছতে ধুই থোৱা 2টা শুকান মাছ 2টা ধুই থৈছে গৰম পানীত। এই শুকান মাছ 2টা ধুই থোৱা 2টা 3টা আপোনালোকে যেইটা দিবলৈ পাৰে, আপোনালোকৰ কথা। যোৱাকালি মাছৰ মূৰ ফ্ৰাই কৰি থোৱা আছিলে, এই 2 পিচৰ ইয়াত দি দিয়া হ'ল। তাৰপিছত কলপাতখিনি ধুনীয়াকৈ বান্ধি লৈছে। আপোনালোকে চাই লওক, বান্ধাটো বৰ ইজি। কলপাতটো মাত্ৰ 2বাৰ এনেকুৱা কৰি মানে বান্ধিবলৈ ইজি। আপোনালোকে চাই লওক, বৰ ধুনীয়া টেকনিক আমাৰ আইতাই। আৰু এই ৰেচিপিটো বৰ ধুনীয়া। আপোনালোকে চাওক, এয়া ধুনীয়াকৈ বান্ধিলে। বান্ধাৰ পাছত আপোনালোকে আঙেঠাৰ ওপৰতো দিব পাৰে বা টাৱাৰ ওপৰতো দিব পাৰে, আপোনালোকৰ কথা। কিছুমানে আঙেঠাৰ ওপৰত দিয়ে আৰু কিছুমানে টাৱাৰ ওপৰত দিয়ে। আমি টাৱাৰ ওপৰত দিছোঁ। এয়া দেখিছে, ৰঙচুৱা নোহোৱালৈকে উলট পালট কৰি থাকিব লাগিব। তাৰ ওপৰত কিবা এটা গধুৰ বস্তু দি দিলে বৰ ধুনীয়াকৈ সিজি যায়। এয়া দেখিছে, আমি জুই জ্বলাই থৈছোঁ তলত, টাৱাৰ ওপৰত দি দিছোঁ কলপাতখিনি যাতে ধুনীয়াকৈ সিজিবলৈ। এয়া ৰঙচুৱা হ'ল। তাৰপিছত খুলিলোঁ। এয়া চাওক, কি ধুনীয়া! যোনটো তাৰ স্ম'কৰ মানে গোন্ধটো মানে খাওঁ লাগি গৈছে। আপোনালোকে এবাৰ ট্ৰাই কৰিব। এয়া দেখিছে কিমান ধুনীয়াকৈ কচু, শুকান মাছখিনি ইমান ধুনীয়াকৈ গলি তাতেই সিজি গ'ল। দেখিছেনে কিমান ধুনীয়া! প্লিজ আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰিব, বৰ ইজি। আৰু দেখিছে ইয়াত কোনো একো মানে বস্তুৰ একোৱে নালাগে, অকল আদা, নহৰু, পিঁয়াজ, শুকান মাছ 2টা বা কেঁচা মাছ দিলেও বৰ টেষ্টি লাগে বা ভাল লাগে। আমাৰ আইতাৰ ৰেচিপি বৰ ধুনীয়া। আপোনালোকে প্লিজ এবাৰ ঘৰত ট্ৰাই কৰিব। এয়া দেখিছে কিমান ধুনীয়াকৈ সিজি গ'ল। ভিডিঅ'টো চাই যদি ভাল লাগে আপোনালোকৰ, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া দেখিছে কিমান ধুনীয়াকৈ সিজিলে। দেখিছে কলপাতখিনিও ধুনীয়াকৈ পুৰি গ'ল, ৰঙচুৱা হৈ গ'ল। দেখিছে বৰ ধুনীয়াকৈ সিজি গ'ল। কলপাতত দিয়া খোৱা কিমান ধুনীয়া লাগে খাই। গোন্ধটো পায়ে মানে খাওঁ লাগি যায় একদম। তাৰপিছত ইয়াত অকণমান কেঁচা তেল ঢালি দিব। এয়া পিটিকি দিয়ক। তাৰপিছত হৈ গ'ল, খাবলৈ পাৰে। বৰ ধুনীয়া। দেখিছেনে কিমান ধুনীয়াকৈ সিজি গ'ল।